ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালেই আছোঁ মই কিটা পুনৰ মই অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো তেনেকৈ বিশেষ একো নাই চ' আপোনালোকক যিহেতু আজি লাষ্ট ডিচেম্বৰ কাইলৈ 1 জানুৱাৰী সোমাব কাইলৈৰ পৰা যিহেতু নতুন বছৰ সোমাব সেইবাবে আপোনালোককো মই নতুন বছৰ শুভেচ্ছা জনাওঁ বুলি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ চ' সকলোকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল নতুন বছৰ আগন্তুক যিহেতু কাইলৈ সোমাব 1 জানুৱাৰী আৰু 1 জানুৱাৰী আপোনালোকে কোনে কেনেধৰণৰ পাৰ্টি কৰিছে পাৰ্টি খাইছে প্লিজ তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকক পাই থাকোঁ বাৰু আৰু মোকো আশীৰ্বাদ কৰিব যিহেতু নতুন বছৰটো যেন মই মোৰ চেনেলটো ভালদৰে আগুৱাই নিব পাৰোঁ আশীৰ্বাদ কৰিব সকলোৱে আপোনালোকৰ পুৰণা বছৰৰ যিমানবোৰ মৰম চেনেহ পালোঁ আৰু নতুন বছৰটো যেন সকলোৰ পৰা তেনেকৈ মৰম চেনেহ পাই থাকোঁ তাৰে আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো মই সেইবাবে আৰম্ভ কৰিলোঁ যিহেতু পুৰণা বছৰ 2022 চনটো শেষ হ'ব আজিৰ দিনটো সেইবাবে নতুন বছৰৰ কিমানখিনি পাৰোঁ মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক ভিডিঅ'সমূহ উপস্থাপন কৰাত হয়তো ক'ৰবাত ভুল হ'বও পাৰে তথাপিও যিমানটো পাৰোঁ চেষ্টা কৰিম শুদ্ধ কৰিবলৈ আপোনালোকে যদি কিবা ভুল দেখে প্লিজ তলত কমেণ্ট কৰিব আৰু শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আঙুলিয়াই দিব তেতিয়াহে মানে অশুদ্ধ হ'লে শুদ্ধটো শুধৰাবলৈ ভাল যিহেতু আপোনালোকে যদি কৈ দিয়ে যে এইটো এনেকৈ কৰিব লাগে তেতিয়া মই চেষ্টা কৰিম আৰু নকৰাকৈ কেতিয়াও নাথাকোঁ বাৰু যদি মোৰ চেনেলটো আপোনালোকে ভাল পায় তেনেহ'লে আশা কৰিছোঁ সকলোৱে যেন মৰম চেনেহেৰে আঁকোৱালি লয় আৰু নতুন বছৰটো কাইলৈ আমি ভাবিছোঁ পাৰ্টি এটা সৰু সুৰাকৈ খাম বুলি চ' দেখাই থাকিম আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো আপোনালোকক মই আৰু এটা বস্তু দেখাব বিচাৰিছোঁ আহকচোন তেনেহ'লে চাওঁ কি বস্তু ন এইয়া আপোনালোকে দেখিছে আমি ৰ'দত বহি আজি ৰবাব টেঙা খাব লৈছোঁ আজিৰ পৰা যিহেতু যাবগৈ পুৰণা বছৰতে আমি ৰবাব টেঙা খাব লৈছোঁ কৈ দিয়া এইটো জলকীয়া শুনো হাও হ'ব এইটো হাও তুমি খাবা হা খাবা অঁ কোৱা নলয় এইটো পেলাই দিম যা পেলাই দিলোঁ এই জলকীয়া খাব লৈছে মই টেঙা খাবলৈ জলকীয়া আনিছোঁ আৰু ই জলকীয়া খাব লৈছে জলকীয়া হাই কৈ দিয়া হাই সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল কৈ দিয়া হাই বহোংগে ব'লা পাৰ্টিখনত বহোংগে ব'লা আজি টেঙা তিতা খাই সামৰোঁ কাইলৈৰ পৰা মিঠা খাম নতুন বছৰ সোমাব আপোনালোকে চাই থাকক আমি ৰবাব টেঙা খুৱাই আমি বহি ল'লোঁ ৰ'দতে আমাৰ সোণবেটা টেঙা খাবলৈ উৎপাত আইতাকক টেঙা কাটিব লাই দিয়া এই ভালকৈ নগুচিলে এইটো খোৱা তুমি দেখিছেনে কিমান উৎপাত টেঙা খাবলৈ টেঙা খাই দেখাই দিয়াচোন কেনেকৈ খোৱা দেখাই দিয়া টেঙা নে মিঠা হে শুনো টেঙা নে মিঠা কৈ দিয়াচোন টেঙা সোৱাদ কৈ দিয়া সোৱাদ টেঙা নে মিঠা মোক অকণমান খাই চাওঁ দিয়া নিদিয়া মই বেয়া পাইছোঁ তোমাক দেখিছা মোক টেঙা খাবলৈ নিদিয়ে শুন বেটাই অকলে খাইছোঁ দিয়া আকৌ মোক অকণমান দিছা তুমি খোৱা এডোখৰ তুমি খোৱা আমি টেঙা খাব লৈছোঁ টেঙা কৈ দিয়া মিঠা না নিমখ অকণমান খাই লওঁ নিমখ অকণমান খাই দিওঁ আমাৰ সোণ বেটা টেঙা খোৱাত 1 নম্বৰ দেই 1 নম্বৰ ন তুমি টেঙা খাই ভাল পোৱা ন মিঠা চোকা কৈ দিয়া দেখিছেনে কিমান ধুনীয়া টেঙাটো পূৰা ৰখাল আৰু আজিয়ে টেঙা খাই আমি পুৰণা বছৰ সামৰিম কৈ দিয়ে ন কাইলৈৰ পৰা নতুন বছৰ আঁকোৱালি ল'ম কৈ দিয়ে খা দেখিছেনে কিমান উৎপাত টেঙা খাবলৈ ইছ ৰাম নিমখ হেনুৱাই নাইচোন তুমি খাই আছা যে তোমাৰ হাতখন চফা জানো হেনো তোমাৰ হাতখন চফা সেয়া আমি টেঙা খাব লৈছোঁ আৰু ৰ'দত বহি টেঙা খোৱা মজাৰ বেলেগ শুন হাই কৈ দিয়াচোন
খোৱাত ব্যস্ত কপা হাই কম ন ৰবা ৰবা নিমখ এনাই লওক তাৰপিছত খাবা আকৌ আপোনালোকে চাই থাকক আমি টেঙা খাম কৈ দিয়া পিছে ফাইনেলি ৰবাব টেঙা কাটি হৈ গ'ল আৰু এতিয়া আমি খাম আমাৰ শুন বেটা দেখিছে না টেঙা মূৰাটো টেঙা টেঙা মাথাটো লৈ লৈছা যে শুনোৱে সেইটো নাখায় শুনো এইখিনি খোৱা এইখিনি গুটি আছে শুনো নাখায় আৰু ইয়াৰ লাই পাতলৈ লৈ লৈছে টেঙা আমাৰ শুনোৱে আমি এতিয়া খাওঁ দেই কৈ দিয়া আপোনালোকে দেখিছে আমি টেঙা খাইছোঁ আমাৰ ৰাইজসকল ভাত খোৱা নাখালে নহ'ব নহয় টেঙা ৰসকে খাব লাগে যা হ'ব ৰস ওলাইছে কিমানকৈ চাওক শুনো ৰস নাই আমি লাই পাতত খাইছোন কৈ দে সেইকাৰণে ৰস নাই কৈ দে ঠাণ্ডাকৈ দাঁততে ধৰিছেগৈ তেও খাবলৈ নেৰিছোন খা মোৰ ভাগৰখিনিকে লৈছ শুন কৈ দেচোন টেঙা খাই কেনেকুৱা লাগিছে ভাল কৈ দে ভাল দেখিছেনে কিমান ধুনীয়াকৈ বহিল আছে শান্ত শিষ্টকৈ একেবাৰে টেঙা খাবলৈ ন তুমি টেঙা খাই ভাল পোৱা ন মিঠা কৈ দে মিঠা কৈ দে অঁ বহি থাকা ক'ত যা সেইটো খাবা খা সেইটো খা এনেকৈ কৰি কেনে খাই দে ভগৱান সেইটো নেখায় নহয় এইখিনি খোৱা এইখিনি তোমাৰ আছেইচোন টেঙা ক'লে ইমান বৌ পায় আৰু দেই টেঙা মাটোকে লৈ লৈছে দেখিলে আমি ৰ'দত বহি টেঙা খালোঁ আমাৰ শুনবেটা টেঙা ক'লে মানে ৰখিবই নোৱাৰে ইমান টেঙা ভাল পায় আৰু ময়ো ভাল পাওঁ খাবলৈ আৰু ইমানে আছিল মোৰ ভিডিঅ'টো আপোনালোকৰ নতুন বছৰ শুভেচ্ছা জনাবলৈ আজি ভিডিঅ'টো মই আৰম্ভ কৰিছিলোঁ চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব যিসকল নেকি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাৰিব আজিলৈ তেন্তে ইমানতে সামৰিছোঁ বাই